অন্যকে গম্বুক অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য। ঈশ্বৰে ঘৃণ কৰা বস্তু সাতটাৰ বিষয়ে। 1 নম্বৰ গৌৰৱ, আপোনাৰ আত্মমূল্যৰ এক স্ফীত অবাস্তৱ অনুভূতি। 2 নম্বৰ ঈৰ্ষা, আন এজন ব্যক্তিৰ সম্পত্তি সফলতাক কোনোবা প্ৰতিবাৰ যোগ্য বুলি অনুভৱ কৰা। 3 নম্বৰ পেট কটা, খোৱা বোৱাৰ আনন্দৰ বাবে এক অত্যাধিক আকাংক্ষা। 4 নম্বৰ কামনা, যৌনতাৰ ওপৰত স্বাৰ্থপৰ মনোযোগ বা পত্নীৰ বাহিৰে আন কাৰোবাৰ সৈতে যৌন আনন্দ কৰাৰ আকাংক্ষা। 5 নম্বৰ খং, প্ৰতিশোধ লোৱাৰ এক অত্যাধিক অনুচিত আকাংক্ষা। 6 নম্বৰ লোভ, সম্পত্তিৰ প্ৰতি এক তীব্ৰ আসক্তি, বিশেষকৈ আন এজনৰ সম্পত্তিৰ বাবে। 7 নম্বৰ প্ৰয়োজনীয় কাম এটাৰ অন্যকৈ প্ৰচেষ্টাৰ অভাৱ, যাৰ ফলত ইয়াক অপৰিপক্ক কৰা হয় আৰু